মই যিটো ভিডিও বনাম তাৰ বাবে লাগিব ভেসলিন পেট্ৰোলিয়াম জেলি হয় নাৰিকল তেল আৰু গাখীৰ মই তিনটা পদ্ধতিয়ে দেখাম সেলাৰি কেনেকৈ ডাঠ আৰু কলা কৰিব পাৰি গতিকে দেৰিকৈ ভিডিওটো ষ্টাৰ্ট কৰো আহক এই যে দেখিছে ভেসলিন এই ভেসলিনটো ধুনিয়াকে সেলাৰিত তেনেকে লগাব ৰাইট সাইড আৰু লেফট সাইড আৰু এনেকে সদায় ৰাতি লগাব দিনত নহয় এবু কৰোতে সদায় ৰাতি ইউজ কৰিব আৰু এনেকৈ লগাব প্ৰথম টিপছটো এটোই আছিল সেকেন্ড স্টেপটো হৈছে নাৰিকল তেল এনেকে হাতত অকলপ লব লৈ আঙুলিয়ে ধুনিয়াকে সেলাৰিত লগাই থব এটু আপোনালোকে ৰাতি ইউজ কৰিব এনেদৰে নিয়মিতভাৱে লগালে আপোনালোকে সুফল পাব বুলি আশা ৰাখিছো তাৰ পিছৰ স্টেপটো হল গাখীৰ আপোনালোকৰ ঘৰত সকলোৱে গাখীৰ থাকেই এই গাখীৰ কটন লব মানে কপাহ অকমান ইয়াত এনেকে গাখীৰত লৈ আপোনালোকে এটু সেলাৰিত লগাব এনেকৈ নিয়মিতভাৱে লগালে চুলি নহয় সৰি সেলাৰি ডাঠ আৰু কলা হ'ব আপোনালোকে এনেকৈ ইউজ কৰি চাবচোন আৰু কেনেকুৱা পালে মোক জনাব এই যে দেখিছে গাখীৰৰ কাপটো এই গাখীৰৰ স্টেপটো তাই নিজে কৰিম বুলি কৈছে তাই নিজে সেলাৰিত লগাম বুলি কৈছে মোৰ ছোৱালী আইধাই গতিকে আপোনালোকৰ ঘৰত এনেকৈ ব্যৱহাৰ কৰি চাব